হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুতেই বেয়া, কাৰণ মোৰ হাজবেণ্ড হস্পিটেলতে এডমিট হৈছে। এতিয়ালৈকে ভাল হোৱা নাই। আপোনালোকৰ ছাপোৰ্ট আৰু ব্লেছিঙৰ দৰকাৰ আমাৰ বাবে, কাৰণ ইয়াৰে ডক্টৰে ইয়াতে ৰাখি মেডিকেলত ৰাখি তথাপিও ইমান ঠিক কৰিব নোৱাৰিলে। অৱশেষত হাৰ মানি ল'লে। এতিয়া কৈ আছে যে বাহিৰত নিবলৈ চেন্নাই নিবলৈ কৈ আছে। আজি চেন্নাই ডক্টৰৰ লগত কথা পাতিলোঁ। যিখন মেডিকেলত ইয়াৰ কথা কৈছে বঙাইগাঁৱৰ ডক্টৰে, কিন্তু সেই চেন্নাই হস্পিটেলখনৰ ডক্টৰে তাত নিবলৈ মানা কৰিলে। কাৰণ মোৰ হাজবেণ্ডৰ যিটো বেমাৰ হৈছে তাত হয়তো যাব নোৱাৰে, কিন্তু আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ। আৰু হয়তো আপোনালোকে ছাপোৰ্ট কৰিলে হয়তো ডক্টৰে আমাক হেল্প কৰিব। মোৰ হাজবেণ্ডক আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ, তো আপোনালোকে ছাপোৰ্ট কৰক। তাৰে ডক্টৰে আমাক তাত নিবলৈ কয়, কাৰণ মই মোৰ হাজবেণ্ডক হেৰাব নিবিচাৰোঁ কেতিয়াও। প্লিজ এইটোত ছাপোৰ্ট কৰক, কাৰণ তাত নিলে মোৰ হাজবেণ্ড আমাৰ লগত থাকিব পাৰিব, কিন্তু তাত নিবলৈ মানা কৰিছে। আপোনালোকে প্লিজ ছাপোৰ্ট কৰক। আৰু যিটো বেমাৰ মোৰ হাজবেণ্ডৰ যিটো বেমাৰ হৈছে ন, সেইটো হ'ল ব্লাড কেঞ্চাৰ। এইটো চেন্নাই নিব দিছে। এইটো ছাপোৰ্ট কৰক যে মোৰ হাজবেণ্ড মোৰ লগত সদায় থাকে, ভাল হৈ আমাৰ মাজত আহক। প্লিজ এইটোত ছাপোৰ্ট কৰক, যাতে তাতে নি ট্ৰিটমেণ্টটো ভালকৈ হয়। সেইটো ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰক, যাতে মোৰ হাজবেণ্ড মোৰ লগত সদায় থাকে। এইটোত ছাপোৰ্ট কৰক। আপোনালোকৰ ছাপোৰ্টে তাৰে ডক্টৰ হয়তো মনটো চেঞ্জ কৰিব পাৰে, হয়তো আমাক তাত দিব পাৰে ন ট্ৰিটমেণ্টৰ বাবে। প্লিজ সেইটোত ছাপোৰ্ট কৰক আমাক। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, আৰু প্ৰাৰ্থনা কৰিলেও যাতে চেন্নাই লৈ যায়, তাত ভাল কৰি আমি আনিব পাৰোঁ। এইখিনি আমাক হেল্প কৰক, ছাপোৰ্ট কৰক, যাতে আমি চব ঠিক কৰিব পাৰোঁ, মোৰ হাজবেণ্ডক ঠিক কৰিব পাৰোঁ। প্লিজ ছাপোৰ্ট কৰক, যাতে চব ঠিক কৰিব পাৰোঁ। প্লিজ হয়তো আপোনালোকৰ ওচৰত সাহায্য কৰি কৈছোঁ যে ছাপোৰ্ট কৰক। মোৰ হাজবেণ্ড ঠিক হৈ মোৰ মাজত আহক, প্লিজ। আৰু ডক্টৰ কৈছে, আৰু ডক্টৰ 3 দিন পিছত চেন্নাই নিব দিছে। আজি হাৰ মানি ঘৰত আনিব দিলে। এতিয়া চেন্নাই নিব লাগে, কিন্তু চেন্নাইত আমাক মানা কৰিলে। প্লিজ আপোনালোকে ছাপোৰ্ট কৰক, যাতে 3 দিন পিছত চেন্নাই নিব পাৰোঁ। কাৰণ মই মোৰ হাজবেণ্ডক কেতিয়াও হেৰাব নিবিচাৰোঁ, সদায় হাজবেণ্ডৰ লগত থাকিব বিচাৰোঁ। প্লিজ আপোনালোকৰ ছাপোৰ্ট আৰু ব্লেছিঙৰ দৰকাৰ, বহুত দৰকাৰ আমাক। তো এইখিনি কৰি দিয়ক আপোনালোকে, যাতে ভাল
ভাল হৈ আহিব পাৰে আমাৰ চবৰে মাজত প্লিজ।